গুড মৰ্ণিং এভৰিৱান। এতিয়া মই ৰাতিপুৱাৰ বাবে নাস্তা বনাবলৈ লৈছোঁ। এয়া নাৰিকল ৰুকি লৈছোঁ আৰু ইয়াতে এখন পিঠা বহাই দিছোঁ আৰু ইয়াতে মই নাৰিকল দিম আৰু এয়া পিঠাখন ইয়াতে মই নাৰিকলখিনি দি দিছোঁ আৰু এয়া দুইফালৰ পৰা পিঠাখন মই এনেকৈ হেঁচি দিছোঁ আৰু এনেকুৱা পিঠা খাই মোৰ বহুত ভাল লাগে। এনেকৈ খাবচোন আপোনালোকেও। এতিয়া মোৰ গোটেইখিনি পিঠা বনোৱা হৈ গ'ল, আমি চবেই চাহ খালোঁ আৰু এইফালে বনাই আছোঁ, গাখীৰ গৰম কৰিছোঁ আৰু এইফালে চাহ বহাই দিছোঁ আৰু এইফালে কৰ্দৈ, আমাৰ গছৰ মিঠা কৰ্দৈ হয়। এয়া চাওকচোন ধুনীয়াকৈ পকি গৈছে আৰু এইকেইটা কৰ্দৈ এইফালে চাওক গুণগুণে কি খাই আছে। গুণগুণে কৰ্দৈ খাই আছে। একদম টেঙা খাব পালে বিৰাট ভাল পায় আৰু এয়া জুলনাখনত উঠি আছে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এইফালে জিমন আৰু আম্মু একদম মোবাইল চোৱাত ব্যস্ত, হাই দিছে আৰু এইফালে গৈ আছোঁ বাৰীৰ ফালে। ইয়াতে আছে চাহিল আৰু মুস্কান, ভাগিন হয়। ইহঁত দুটাই বৰশী বাই আছে, মাছ বা পাইছে নে নাই চাওকচোন। হাই দিছে দুয়ো আৰু মাছ চাইছোঁ ৰ'ব পাইছে নে নাই। এটাই মাছ পাইছে বৰ্তমান আৰু এইফালে জিমন একদম পুখুৰীত নামিব। পুখুৰীত পাত তাত পৰি একদম লেতেৰা হৈ গৈছে, তো আজি যিহেতু ছানডে তো সেইকাৰণে এওঁ নামিছে পুখুৰীত চাফা কৰিবৰ কাৰণে আৰু এতিয়া জিমনে নামিব পুখুৰীত। চাওকচোন চেণ্ডেল লৈ যাব নামিছে, চেণ্ডেল যোৰ থৈছে। এতিয়া পুখুৰীত নামিব। তাক সাঁতোৰা শিকাই যিদিনাখন ঘৰত থাকে পুখুৰীত। চাওকচোন তাক। আৰু এইফালে গুণগুণো আহিছে চাবৰ কাৰণে। এয়া তাই ৰৈ গৈছে, ভাল লাগিছে তাইক দেখি পেলাই। এইফালে জিমনক সাঁতোৰা শিকাই আছে। চাওকচোন বাঁহ এডালত ধৰি কেনেকৈ সাঁতুৰি আছে। এয়া সাঁতুৰি আছে আৰু এইফালে মই আনাৰস এটা কাটি লৈছোঁ, বাকলিখিনি গুচাই ল'লোঁ। এতিয়া আমি খাম চবে। আৰু এতিয়া দুপৰীয়াৰ কাৰণে মই বনাবলৈ লৈছোঁ মাহৰ দালি, মাহ আৰু মচুৰ দুইটা মিক্স কৰি লৈছোঁ। মাহৰ দালি এইখিনি বনাম আৰু এইফালে মোৰ কলফুলৰ ভাজি হৈ গ'ল আৰু তিতা কেৰেলা আৰু আলুৰ ভাজি বনাইছোঁ। এইখিনি হ'ল আৰু মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰা আধা হৈছে আৰু এইখিনি এতিয়া পিঁয়াজ আৰু জলকীয়া, বিলাহী দি মই এইখিনি মাছখিনি ভাজি ল'ম। এইখিনি ইয়াতে দি দিম আৰু এইখিনি ভাজি ল'ম এনেকৈ আৰু এইখিনিতো এনেকৈ হৈ গ'ল। আৰু এতিয়া বনাম কণী আৰু আলু বইল কৰি থৈ দিছোঁ, এইখিনি বনাবলৈ ল'ম। আৰু এইটো কণী বেলেগকৈ থৈছোঁ কাৰণ এইটো লোকেল কণী হয় মুৰ্গীৰ আৰু এইকেইটা হৈছে ব্ৰইলাৰৰ। মায়ে মানে নাখায়, ব্ৰইলাৰৰ কণী নাখায়। আৰু এতিয়া গধূলি আমি যাবলৈ ওলাইছোঁ, এখন বাৰ্থডে আছে ওচৰতে, ছোৱালী এজনী, সৰু ছোৱালী। গুণগুণক মই ৰেডি কৰি দি আছোঁ। গুণগুণৰ সেইফালে চাওকচোন কেনেকুৱা কৰিছে তাই। আৰু বাৰ্থডেত গ'লোঁ যদিও তাত কাৰেণ্ট নাছিলে, যাৰ কাৰণে ভিডিঅ'বোৰ ভালকৈ নহ'ল, আন্ধাৰ হৈ আছিল আৰু গোটেই আন্ধাৰ। তো আন্ধাৰতে এইবিলাক পোলাও মাংস এইবিলাক দি গৈছে, কেক। তো আমি খালোঁ, খাই আহিলোঁ আৰু ছোৱালীজনীৰ ফটো একপি দি দিলোঁ কাৰণ আন্ধাৰত তেনেকুৱা ভিডিঅ' কৰা নহ'ল। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট কৰিব।